ফাইনেলি আমাৰ মেজি বনোৱা হৈ গ'লে এফালে এইটো হ'ল সৰু মেজি আজি জ্বলাবৰ কাৰণে, এফালে বৰ মেজি ৰাতিপুৱা জ্বলাবৰ কাৰণে। এয়া এতিয়া জ্বলাম আজি যিহেতু উৰুকা। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ভোগালীৰ উৰুকা, সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰা। পুনৰবাৰ আশা কৰোঁ মেজি জুয়ে সকলো দুখ দুৰ্গতি নাশ কৰি সুখৰ বাৰ্তা কঢ়িয়াই আনক সকলোৰে কাৰণে, সকলোৰে দিনবোৰ সুখৰ হওক তাকে কামনা কৰিছোঁ। ফাইনেলি আমাৰ মেজি বনি গ'ল। বনি গ'ল নহয়, আচলতে বনালে কষ্ট কৰি। এইটো হ'ল আজি জ্বলাবৰ কাৰণে, এইফালে এইটো হ'ল বৰ মেজি ৰাতিপুৱা জ্বলাবৰ কাৰণে। আজি উৰুকাৰ কাৰণে হাঁহ আনিছোঁ, এয়া দুটা, ইফালে এটা মায়ে লৈছে, এটা মই লৈছোঁ। এইকেইটা আগে আগে পোৱালিকেইটা গৈ আছে। আজি উৰুকাৰ স্পেচিয়েল দুটা হাঁহ। আজি বতৰটো ইমান ঠিক নহয়, গোমা গোমা, সন্ধিয়া হ'বৰে হ'ল, মেজি জ্বলাবৰ হ'ল। তাকে মেজি জ্বলাওঁ আহক। এতিয়া আমি মেজিৰ ওচৰৰ জুই সেক লৈ আছোঁ। মেজিৰ জুয়ে নাশ কৰক সকলো অপায় মংগল দুখ প্ৰীতি। আমি সকলোৱে মেজিৰ ওচৰত সেক লৈছোঁ, জুই সেক। মেজিত ওচৰৰ জুই সেক লৈ মেলি আজৰি হৈ এতিয়া হাঁহ বচাত লাগিছোঁ। ওচৰৰ ভাইটি এজনে বাচি আছিলে, তাক লগত অলপ সহায় কৰি দিলোঁ আমি দুয়োজনীয়ে, যিহেতু অকলে বাচিবলৈ অলপ অসুবিধা হয়। এইখিনি হৈছে ব্ৰইলাৰ মাংস, এই দুটা লেগ পিচ, পোৱালি দুটাৰ কাৰণে সিহঁতে লেগ পিচ খাই ভাল পায়। এইখিনি আলু কাটি থৈছোঁ, পিঁয়াজ পাত, আদা নহৰু মছলা, পিঁয়াজ বিলাহী, এইখিনি সিহঁতক বনাই দিওঁ। মই বনাই আছোঁ এয়া ব্ৰইলাৰ মাংসৰ লেগ পিচ, এয়া পিঁয়াজ দিছোঁ। কেৰাহীখনলৈ মন নকৰিব, এখন জুইত পুৰা কেৰাহী হয়, আজি মই গেছতে পাতি দিলোঁ। এইফালে এয়া মাংস বনাম এতিয়া। এইখিনি লেগ পিচ প্ৰায় ৰেডি হৈ গৈছে আৰু অকণমান সিজিলেই হৈ গ'ল আৰু নমাই থ'ম। এইফালে ব্ৰইলাৰ মাংসৰ লেগ পিচ আৰু এইফালে মই ভাজিলোঁ হাঁহৰ পেটু, বনাই মেলি ৰেডি কৰিলোঁ। এইফালে কোমোৰা কাটি থৈছে হাঁহৰ লগত বনাবলৈ। এয়া হাঁহৰ মাংস বনি আছে। হাঁহ, কোমোৰা, আলু একেলগে বনাইছে সকলোখিনি। এইফালে বনাই আছে ডুঙা, যিহেতু খানা বুলি ক'লে ডুঙাত খাই বেছি ভাল লাগে নহয় জানো। আজি আমি সকলোৱে ডুঙাত খাম, সেইকাৰণে ডুঙা বনাই আছে। ইয়াত বনোৱা হৈছে গাহৰি। গাহৰি সকলোৱে নাখায় বাৰু, তিনিজনে খাব, সিহঁতৰ কাৰণে এয়া গাহৰি বনাই আছে। এইফালে হাঁহৰ মাংস প্ৰায় ৰেডি, ভাত খাবৰে হ'ল। আমি সকলোৱে এতিয়া ভাত খোৱাত ব্যস্ত হৈ আছোঁ, ভাত খাই আছোঁ। এইফালে পোৱালি দুটাইও খাই আছে। সকলোৱে একেলগে বহি খাইছোঁ। এতিয়া ভাত খাই মেলি সকলোৱে নাচিব, তাকে আলোচনা কৰি কৰি ভাত খাই আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।